হেল্ল' সকলোকে আজি মই আপোনালোকক দেখাম মোবাইলত টেম্পাৰ গ্লাছ কেনেকৈ লগায়। মোৰ হেণ্ডছেটটো Samsung S20 FE আৰু এই টেম্পাৰ গ্লাছটো মই এমেজনৰ পৰা কিনিছোঁ। চাব পাৰে ইয়াৰ লগত বহুত বস্তু দিব আপোনালোকক। তাৰপিছত এইটো হ'ল আপোনাৰ জিকা আৰু শুকান ৱাইপছ। প্ৰথমতে ভিজা বা জিকা ৱাইপটো দি আপোনালোকে স্ক্ৰীনটো মুচি ল'ব। আপোনাৰ ধূলি বালি থাকিব পাৰে বহুত বা লেতেৰা থাকিব পাৰে, সেইকাৰণে ৱাইপছকেইটা দিয়ে আপোনাৰ স্ক্ৰীন গাৰ্ডটো লগোৱাৰ আগত আপোনালোকে ধুনীয়াকৈ মুচি ল'ব এনেকৈ, যাতে লেতেৰাবিলাক গুচি যায়। তাৰপিছত আপোনালোকে শুকানটো দি মুচি ল'ব, যাতে ভিজা পাৰ্টখিনি আপোনাৰ শুকাই যায় আৰু ধুনীয়াকৈ আপোনালোকে গ্লাছটো লগাই দিব পাৰে। তাৰপিছত গ্লাছটো আপোনালোকে কেয়াৰফুলি ওলাই ল'ব কাভাৰৰ পৰা। তাৰপিছত একদম চেণ্টাৰ পজিশ্যনটো আপোনালোকে মিলাই কিনে লগাই ল'ব। ইয়াতে মই কেমেৰাটোৰ লগত মিলাইছোঁ, ফ্ৰণ্টটোৰ লগত। লগাই দিয়াৰ পিছত চেণ্টাৰত লাৰি দিব আৰু এনেকৈ স্প্ৰেড কৰি দিব যাতে বাবুল নাথাকে। বাবুল থাকিলে আকৌ এবাৰ উঠাই আপোনালোকে লগাব পাৰে। তাৰপিছত একবাৰ আপোনালোকে ৱাইপছটো দি মুচি দিব। ধুনীয়াকৈ লগোৱা হৈ গ'ল। See you in the next video.